friends, welcome to the channel. আপোনালোকে যদি ষ্টক মাৰ্কেটত টেকনিক্যাল এনালাইসিস কৰিবলৈ শিকিছে তেতিয়াহলে আপোনালোকে সিম্পল মুভিং এভাৰেজৰ কথা নিশ্চয় গম পায়। এটা সিম্পল মুভিং এভাৰেজ শৰ্টত আপোনাৰ SMA বুলিও কয়। এটা SMA কি হয় আৰু SMA ৰ জৰিয়তে আমি কেনেকৈ মাৰ্কেটৰ ট্ৰেন্ডৰ বিষয়ে আমি জানিব পাৰো আৰু কেনেকুৱা ধৰণৰ SMA থাকে। আপোনালোকে যদি আপোনালোকে আৰম্ভ কৰিছে তেতিয়াহলে আপোনালোকে দেখিব 50 SMA থাকে বা 20 SMA থাকে 100 থাকে 200 থাকে। এই নাম্বাৰবোৰ কি হয় আৰু ইয়াক কেনেকৈ ক্যালকুলেট কৰা হয় এই বিষয়ে আজি আমি খুব ধুনীয়াকৈ এই ভিডিওটো শিকিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিওটো শেষলৈ চাব। এতিয়া এখন হল ৰিলায়েন্সৰ চাৰ্ট, যেহেতু আমি সব উদাহৰণ ৰিলায়েন্সতে দিওঁ বা নিফটিত দিওঁ বা আপোনাৰ টাটা মটৰ্ছত দিওঁ, গতিকে আজি আমি ৰিলায়েন্সটোৱে অপন কৰিছোঁ। এতিয়া ইয়াত আমি চাম কেনেকৈ এটা ইণ্ডিকেটৰ আমি ইউজ কৰিব লাগে, মানে সিম্পল মুভিং এভাৰেজ ইণ্ডিকেটৰটো আমি কেনেকৈ ইউজ কৰিব লাগে। ইয়াত আমি লিখিম SMA। SMA হ'ল সিম্পল মুভিং এভাৰেজ। আমি জাষ্ট ইয়াত ক্লিক কৰি দিলে ইয়াত SMA আহি যাব। এতিয়া ইয়াত দেখিছে SMA কিছুমান সেটিংস থাকে। সেটিংস আমি এতিয়া বৰ্তমান আমাক বাকিবোৰ দৰকাৰ নাই। ইয়াত এটা লেংথ এটা থাকে, লেংথটোহে আমাৰ বেছি ইম্পৰ্টেণ্ট। এতিয়া যদি এইটো 9 দিওঁ, মানে 9 যদি দিওঁ তেতিয়াহলে এইটো 9 ডেজৰ সিম্পল মুভিং এভাৰেজ। এতিয়া ইয়াত যদি আমি দিওঁ তেতিয়া 20 দিলো, 20 দিয়াৰ লগে লগে ইয়াত দেখিছে 20 ডেজৰ মুভিং এভাৰেজ। লগে লগে আপোনাৰ এই মুভিং এভাৰেজডাল দেখাত সলনি হৈ গ'ল। তাৰপিছত আহিব আমাৰ 50 ডেজৰ মুভিং এভাৰেজ। যদি আমি 50 দিওঁ তেতিয়াহলে আমি ইয়াত 50 ডেজৰ মুভিং আৰু বেছি বস্তুটো স্প্ৰেড হৈ গ'ল। তাৰপিছত আপোনাৰ 50 ডেজৰ পাছত আমি দিব পাৰো 100 ডেজৰ মুভিং এভাৰেজ। তেতিয়াহলে আৰু মুভিং এভাৰেজডাল এনেকুৱা হৈ যাব আৰু স্মুথ হৈ যাব। তাৰপিছত আমি যদি মুভিং এভাৰেজডাল 100ৰ পাছত আমি দিলো 200, এতিয়া 200 দিলে ই আৰু বেছি স্মুথ হৈ যাব। দেখিছে আপোনালোকে, ধৰিব পাৰিছে। এতিয়া এই মুভিং এভাৰেজটো কেনেকৈ ক্যালকুলেট হয়, এতিয়া ফাৰ্স্ট আমি এটা বস্তু চাওঁ। এতিয়া আমি ধৰি লওক ইয়াতে এটা বস্তু চাম, এতিয়া যিকোনো জায়গাত আমি চাম। এতিয়া এটা কথা লক্ষ্য কৰিব, এতিয়া মুভিং এভাৰেজ আমি ইয়াত ধৰি লওক আপুনি যদি চাই আজি ৰিলায়েন্সৰ ক্লোজিং প্ৰাইচ কিমান। আজি ৰিলায়েন্সৰ ইয়াত দেখিছে আজি ক্লোজিং প্ৰাইচ 1321.3। এতিয়া আমি লিখিলো ইয়াত 1321.3, এইটো আজি ক্লোজিং প্ৰাইচ। আৰু যোৱা কালিৰ মানে ইয়াৰ আগৰ কেন্ডেলডালৰ ক্লোজিং প্ৰাইচটো কিমান আছিলে। ইয়াৰ আগৰ কেন্ডেলডালৰ ক্লোজিং আছিলে আপোনাৰ এইখিনিত, এইটো আছিলে আগৰ কেন্ডেলডালৰ ক্লোজিং। এইটো কিমান হয় আপোনাৰ 1322.7। তাৰপিছত তাৰ আগৰডালৰ কিমান আছিলে, তাৰ আগৰডালৰ যদি আমি ইয়াত লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম তাৰ আগৰডালৰ আছিলে আপোনাৰ 1320। তাৰ আগৰডালৰ আপোনাৰ আছিলে 1315.13। চাৰিডাল হ'ল আৰু কেইডালমান আমি চাওঁ। এইটো হ'ল আপোনাৰ 1308.7। কেইডাল হ'ল, 5ডাল হ'ল। তাৰপিছত এইটো হ'ল তাৰ আগৰ ক্লোজিং 1307.3।
এটো হল আপোনাৰ 13.6 1 2 3 4 5 6 7 আৰু আমি দুটা আছে ইয়াত চাম এটো 13.2 13.2 আৰু এটা আমি চাম এটো ইয়াৰ ক্লোজিং ইয়াৰ হল আপোনাৰ 1321.3 এতিয়া ধৰি লওক আমাৰ এই 9 দিনৰ আমাৰ এইকেইটা ক্লোজিং প্ৰাইস আমি এতিয়া সিম্পল মুভিং এভাৰেজ টো আমি কেনে কৰিম আমি উলিয়াব নালাগে এটো অলৰেডি এটা ইন্ডিকেটৰ থাকে সেই ইন্ডিকেটৰটো ক্যালকুলেশন কেনেকৈ হয় আজি এইটো আপোনালোকক দেখাইছো প্ৰথমতে 1320 প্লাস কৰিলো 1322.7 প্লাস 1321.3 plus 1315.13 plus 1321.3 plus 1308.7 plus 1307.3 plus 1313.2 plus 1313.6 আমাৰ টোটাল হল কিমান 11843 আমি ইয়াত কেইদিন আছে 1 2 3 4 5 6 7 8 9 গতিকে 9 ডেজ এটা 9 ডেজত আমি এতিয়া এটো ডিভাইড কৰিম 9 এৰে টোটাল কিমান ওলালে টোটাল ওলালে আমাৰ 1315.91 এতিয়া আমি এইগিটা যদি SMA আমি এতিয়া চাম SMA simple moving average টো যদি আমি এটা চাও তেতিয়া হলে ইয়াত আপোনালোকৰ এইখিনি যিখিনি ক্যালকুলেশন খিনি যে মই কৰিলো এইখিনি এতিয়া মই ৰিমুভ কৰি দিছো এতিয়া ৰিমুভ কৰি এইখিনি ৰিমুভ কৰিলো এতিয়া মই আপোনালোকক ক্যালকুলেশনটো মিলিছে না আমি হেতু চাম এতিয়া আজিৰ যেহেতু আমি এটা 9 ডেজৰ আমি ইয়াত এভাৰেজটো উলিয়ালো ইয়াত দেখিছে আপোনালোকৰ 9 ডেজৰ এভাৰেজটো হল 1315.91 আমি ইয়াত এতিয়া চাম আজিৰ দিনটোৰ এভাৰেজ যেহেতু আমি যেতিয়া আজিৰ দিনটোৰ ক্যালকুলেশনটো যদি উলাবলৈ হয় আজিৰ পৰা 9 ডেজ মানে লাষ্টৰ 9 দিন আজিৰ হেতি লাষ্টৰ 9 দিনৰ আমাৰ প্ৰাইজৰ যেটো এভাৰেজ হেতু হ'ব আজিৰ আপোনাৰ simple moving average এটো দেখিছে simple moving average ইয়াত হেগ হৈছে আৰু ইয়াত হেগ হৈছে লগত আপুনি ইয়াত দেখিছে 1315.8 গটিকে আমাৰ ক্যালকুলেশনটো কি আছিল 1315.91 দেখিছে as it is একে ওলাইছে বাকিখিনি ধৰি লওক মই এটো ম্যানুয়ালি কৰিছো তাত ম্যানুয়ালি কৰাৰ কাৰণে কবাত ইফাল অকমান হ'ব পাৰে যাৰ কাৰণে হেতু ক্যালকুলেশনটো কোন ডিসমিস হৈছে কিন্তু যদি মই এক্স্যাক্টলি নাম্বাৰটো যদি চাই ইয়াত যেটো ইয়াত আপুনি দেখিছে এই সুক্তত এখিনিত আপুনি দেখিব এটো ক্লোজিং দেখাইছে হয়নে এখিনি আপোনাৰ এই সুক্তত দেখিব ইয়াত ক্লোজিং আছে এটো আজি ক্যান্ডেলৰ ক্লোজিং এটো নেক্সট ক্যান্ডেলৰ ক্লোজিং তাৰ আগৰ ক্যান্ডেলৰ ক্লোজিং এই ক্লোজিং গিটা যদি তাৰ পৰা যদি চাও তেতিয়া হলে আমাৰ এই যেটো ক্যালকুলেশন আছে হেতু as it is দেখাব যেনেকৈ হ'ব লাগে হেনেকৈ দেখাব কিন্তু মই ম্যানুয়ালি কৰাৰ কাৰণে কোন ইফাল হৈছে হেতু হল প্ৰসেস যেটো প্ৰসেসে আমাৰ সিম্পল মুভিং এভাৰেজটো আমাৰ ক্যালকুলেট হয় এতিয়া 9 ডেজৰ যদি সিম্পল মুভিং এভাৰেজ হয় আজিৰ দিনটোৰ 9 ডেজৰ সিম্পল মুভিং এভাৰেজ হ'ব আপোনাৰ 1315.8 কিন্তু আজিৰ দিনটো যদি মই ক্যালকুলেশন নকৰো লাষ্টৰ ডেজ মানে জুৱাকালিৰ সিম্পল মুভিং এভাৰেজ আপুনি যদি চাই তেতিয়া হলে হেতু কিমান হ'ব হেতু তেতিয়া আপুনি ইয়াত চালে লক্ষ্য কৰিব আপোনাৰ এই সুক্তত দেখিব এই সুক্তত এখিনি দেখিব আপোনাৰ 1315 দেখি আছে নহয় 1315 এটা আপুনি লাষ্টৰ দিনৰ যদি সিম্পল মুভিং এভাৰেজটো চাই হিদিনা 1315.1 তাৰ আগদিনা আছিল 1314.9 মানে এই ভ্যালুটো দেখায় এই ভ্যালুটো হেনেকৈ ক্যালকুলেশন হয় এতিয়া মই যদি এটো 9 ডেজ কৰো তেতিয়া লাষ্টৰ 9 দিন হ'ব কিন্তু মই যদি 20 ডেজ কৰো
তেতিয়াহ'লে সি 20 days এই লাষ্টৰ 20 দিনৰ হ'ব তাকেই সেইটো প্ৰচেছতে যদি মই 20 দিন নহয় বোলে 50 days কৰোঁ তেতিয়া সি লাষ্টৰ 50 দিনৰ এভাৰেজ হ'ব আৰু সেনেকে 50 দিনতকৈ ওপৰ যদি মই চাব বিচাৰোঁ তেতিয়াহ'লে মই 100 days কৰিব বিচাৰোঁ তেতিয়া মই 100 days চালে আমি দেখিম যে 100 daysত তাৰ মুভিং এভাৰেজৰ যেটো ক্যালকুলেশন আছে যেটো ভ্যালু আছে সেইটো কিমান আছে আৰু তাৰ ওপৰত যদি আমি চাব বিচাৰো এতিয়া 200 কৰিব বিচাৰো আৰু ষ্টক মাৰ্কেটত সদায় আপোনালোকে এটা মনত ৰাখিব যে আমি 200 ডেজৰ ওপৰত কেতিয়াও আমি ক্যালকুলেশন জেনাৰেলি কৰিবলগীয়া নহয় বা নকৰো যে 200 ৰ যদি আমি ক্যালকুলেশনটো চাও তাত আমি এক্স্যাক্টলি গম পাও যে লং টাৰ্মত হি তললৈ গৈ আছে না ওপৰলৈ গৈ আছে ইয়াত দেখিছো আমি যে লং টাৰ্মত হি তললৈ গৈ আছে এইখিনিত হি ওপৰলৈ যাব বিচাৰিছিল কিন্তু নহল আকৌ হি তললৈ গৈছে মানে ই বৰ্তমান ডাউন ট্ৰেন্ডত আছে কিমানৰ পৰা 2026 ইয়াত দেখিছে 26 ৰ পৰা হি 26 জানুৱাৰীৰ পৰা হি ডাউন ট্ৰেন্ডত আছে কিন্তু তাৰ আগলৈ যদি আপুনি চাই তাৰ আগলৈ এইখিনিত আপোনাৰ এইখিনিত বুলিশ হৈছিলে ইয়াত আপোনাৰ আকৌ বিয়াৰিছ হল এইখিনিত আকৌ বুলিশ হৈছিলে ইয়াত আকৌ বিয়াৰিছ হল এনেকে এটো 200 মুভিং ডেজৰ মুভিং এভাৰেজৰ এটো এভাৰেজ লাইনটো এনেকে ক্যালকুলেশন কৰা হয় এতিয়া আপোনালোকৰ মাইন্ডত হয়তো এটা প্ৰশ্ন আহিব পাৰে যে ইয়াক মুভিং এভাৰেজ বুলি কেলে কয় কিন্তু সেই কথাটো চাবলৈ গলে খুব এটা জটিল কথা নহয় কাৰণ মুভিং এভাৰেজ কেলে এই আমি চাৰ্টখনত যদি চাও চাৰ্টখনত এটা বস্তু সদায় লক্ষ্য কৰিব প্ৰাইসটো সদায় মুভ হৈ থাকে এতিয়া আপোনাৰ এটো প্ৰাইস বোলে মানে 1320 হল ইয়াত বোলে 1350 হল 1360 হল এইখিনিত বোলে 1370 হল জাস্ট এটা এক্সাম্পল দিছো তললৈ আহিলে আকৌ তললৈ অহাৰ পিছত আকৌ 1200 পালে যেটো প্ৰাইসটো এনেকে মুভ হৈ থাকে মুভ হৈ থকাৰ লগে যেটো সেই এভাৰেজটো 9 দিনৰ এভাৰেজটো আপোনাৰ এক দিনৰ লগত একদিনকে বাঢ়ি যাব এটা ধৰি লওক কালি যদি 9 ডেজৰ মুভিং এভাৰেজ আপোনাৰ যোৱা 9 দিন কালিৰ পৰা যোৱা 9 দিন কিন্তু আজিৰ দিনৰ যদি এভাৰেজটো চাই তেতিয়াহলে আজিৰ পৰা যোৱা 9 দিন যেহেতু হেনেকে প্ৰাইসবোৰ মুভ হৈ থাকে এদিনৰ পাছত একদিন আগবাঢ়ি গৈ থাকে তেতিয়া আপোনাৰ এই প্ৰাইজৰ লগতে আপোনাৰ মুভিং এভাৰেজটো হেনেকে তাৰ এভাৰেজটো আগবাঢ়ি গৈ থাকিব এতিয়া যদি ওপৰলৈ গৈ আছে প্ৰাইসটো তেতিয়ালে মুভিং এভাৰেজ ওপৰলৈ গৈ থাকিব আৰু যদি প্ৰাইসটো তললৈ গৈ আছে তেতিয়ালে মুভিং এভাৰেজটো আপোনাৰ তল পিনে গতি কৰিব আৰু যেহেতু এই কন্টিনিউয়াছলি মুভিং এভাৰেজটো ওপৰলৈ বা তললৈ গৈ থাকে সেই কাৰণে এই আপোনাৰ মুভিং এভাৰেজটো আপোনাৰ মানে গোটেই সিস্টেমটোক মানে সিম্পল মুভিং এভাৰেজ বুলি কয় যেহেতু হেতু মুভ কৰি থাকে আৰু মুভ নকৰা হলে ই একে ঠাইতে থাকিলেহেঁতেন কিন্তু ই একে ঠাইতে কেতিয়াও নাথাকে এই প্ৰাইজৰ লগত সদায় হি মুভ কৰি থাকিব আৰু যেতিয়া আপোনাৰ এটা মুভিং এভাৰেজৰ ওপৰেদি যদি প্ৰাইসটো গৈ থাকে তেতিয়াহলে আমি সেই মুভিং এভাৰেজৰ ওপৰত গলে আমি তাক হেতু বুলিশ ট্ৰেন্ডত যোৱা বুলি কওঁ আৰু যদি মুভিং এভাৰেজৰ তলেদি গৈ থাকে তেতিয়াহলে হেতু আমি বিয়াৰিছ ট্ৰেন্ড বুলি কওঁ যেটো বিয়াৰিছ চলি আছে বা এটো আপোনাৰ ওপৰলৈ যোৱা নাই এতিয়া যেতিয়া ওপৰলৈ যাব হি বিয়াৰিছৰ পৰা বুলিশ হ'ব এতিয়া এটা বস্তু চাব আপোনালোকে এটো 9 টো খুব কম সময়ৰ কাৰণে এটা ধৰি লওক কম সময়ৰ কাৰণে যদি আমি চাও এটা ধৰি লওক কম সময়ৰ কাৰণে এতিয়া মুভিং এভাৰেজত আপোনাৰ এইখিনিৰ পৰা মানে কম সময়ৰ ভিতৰত হি বুলিশ নে বিয়াৰিছ আমি এটো চাবৰ কাৰণে 9 কৰিছো 9 ৰ পাছত আহিব ধৰি লওক আপোনাৰ 9 ৰ পাছত ধৰি লওক মই 20 দিলো 20 মুভিং এভাৰেজ 20 মুভিং এভাৰেজত হি 9 তকে আৰু অকমান বেছি দীঘলীয়া হ'ব ঠিক আছে এটা 9 ডাল ধৰি লওক মই হাইড কৰি দিছো তেতিয়া দেখিছে 9 তকে ই বেছি অকমান দীঘলীয়া হৈছে আৰু কোন দীঘল হৈছে তেতিয়া মানে ট্ৰেন্ডবোৰ অকমান দীঘলীয়া ট্ৰেন্ডবোৰ আপোনালোকে ধৰা পৰিব পাৰিব ধৰি লওক এইখিনিৰ পৰা ট্ৰেন্ডটো ষ্টাৰ্ট হ'ল হি এইখিনিলৈকে এতিয়া ধৰি লওক এই জোনটো আপোনালোকে এইখিনিত দেখিছে এইখিনিৰ পৰা ট্ৰেন্ডটো ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা ট্ৰেন্ডটো ষ্টাৰ্ট হৈছে ট্ৰেন্ডটো এইখিনিলৈকে আছে দেখিছে আপোনালোকে এই যেটো ট্ৰেন্ড ষ্টাৰ্ট হ'ল ইয়াৰ পৰা এইখিনিলৈকে এইখিনি হ'ল আপোনাৰ এতিয়া ধৰি লওক 20 ডেজৰ মুভিং যেটো এভাৰেজ আছে মুভিং এভাৰেজত এইখিনি টাইম পিৰিয়ড আছে কিমান ডেটটো যদি আপুনি চাই 14 অক্টোবৰৰ পৰা আপোনাৰ 2 ডিসেম্বৰ এইখিনিলৈকে বুলিশ আছিলে তাৰ পিছত আকৌ আপোনাৰ ইয়াৰ ষ্ট্ৰেন্থটো কমিলে আৰু ই লাহে লাহে অকমান ওপৰলৈ গৈ হি তললৈ আহিব ধৰিলে এটো তললৈ আহিলে
এতিয়া এটো হল আপোনাৰ 20 ডেজৰ মুভিং এভাৰেজ কিন্তু আপুনি যদি 20 ডেজৰ পাছত যদি আপুনি যদি 50 চাব বিচাৰে তেতিয়া 50 চালে আপোনালোকে আৰু এটা বস্তু দেখিব 50 ই আৰু অকমান বেছি লেংথটো কভাৰ কৰিছে দেখিছেনে এই 50 যদি চাই তেতিয়া হলে 50 আপোনালোকৰ হি এখিনি লাগি কভাৰ কৰিছে এইখিনি ইয়াত এইটো পইণ্টত হি আহি পিনে ইয়াত বিএৰিছ হৈছে কিন্তু তাৰ আগৰখিনি বিএৰিছ হ'বলৈ চেষ্টা কৰিছিলে ইয়াত আহিছিলে কিন্তু আকৌ তললৈ আহি পিনে আকৌ বাউন্স বেক কৰি পিনে ওপৰলৈ গুচি গ'ল আৰু এইখিনি হি ট্ৰেণ্ডটো চেঞ্জ কৰিলে হি এইখিনি এই পজিচনটোৰ পৰা হি আফটাৰ অল এইখিনি এই পজিচনটো দেখিছে নহয় এই পজিচনটোৰ পৰা হি আফটাৰ অল আকৌ বিএৰিছ হ'ল কিন্তু তাৰ আগলৈকে হি বুলিছ আছিলে আৰু এইটো এটা প্ৰসেস যেনেকৈ আমি কেনেকৈ মুভিং এভাৰেজ এটা চাব পাৰো বা কেনেকৈ ক্যালকুলেশন কৰিব পাৰো আৰু কেনেকৈ সেই মুভিং এভাৰেজৰ যোগেদি আমি বা জৰিয়তে আমি এটা ষ্টকৰ ট্ৰেন্ড আইডেন্টিফাই কৰিব পাৰো সেইটোৱে হ'ল এই প্ৰসেসটোত আমি আৰু এটা বস্তু চাম যা আমি ধৰি লওক অকমান পাছলৈ গলো এইখিনিত দেখিছে এটোত আপোনাৰ 50 মুভিং এভাৰেজত আমি এইখিনি দেখিছো আৰু অকমান আগলৈ চাওঁচোন যদি ভাল ট্ৰেন্ড এটা আমি দেখো তেতিয়া বুজাবলৈ সুবিধা হ'ব যে এইখিনি দেখিছে আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ এইখিনিত আৰম্ভ হ'ল ট্ৰেন্ড ইয়াত আপুনি ট্ৰেন্ড এইখিনিত আৰম্ভ হ'ল এইখিনিত আৰম্ভ হ'ল আকৌ এইখিনিত আহি পিনে ট্ৰেন্ড অকন চেঞ্জ হ'ল তাৰপিছত আকৌ ইয়াত আৰম্ভ হ'ল আকৌ ইয়াৰ পৰা আহি পিনে আকৌ তললৈ আহিছে এইখিনি দেখিছে মাজত এই জায়গাখিনিত আপোনাৰ বিএৰিছ ট্ৰেন্ড হৈছে এই জায়গাখিনিত বিএৰিছ ট্ৰেন্ড হৈছে এইখিনিত আপোনাৰ জিগজাগ বিএৰিছো নহয় বুলিছো নহয় তাৰ মাজত এইখিনি দেখিছে এইখিনি বুলিছ দেখিছে ইয়াত আপুনি বুলিছ দেখিছে ইয়াত এইখিনি দেখিছে আপুনি বুলিছ কিন্তু আপুনি দেখিছে ইয়াত ট্ৰেন্ডটো চেঞ্জ হৈ পিনে তললৈ আহিলে এইখিনি বুলিছৰ পৰা আকৌ বিএৰিছ হ'ল কিন্তু এইখিনিত আপুনি আকৌ দেখিছে ইয়াত আকৌ বুলিছ হ'ল কিন্তু এটো কিমান সময় টাইম ফ্ৰেমত আমি লক্ষ্য কৰিছো আমি দেখিছো ই 50 মুভিং এভাৰেজৰ ওপৰত এইখিনিত বুলিছ হৈছে এইখিনিত বিএৰিছ হৈছে আকৌ এইখিনিত বুলিছ হৈছে কিন্তু আমি যদি এই মুভিং এভাৰেজটো এতিয়া যদি 200 কৰো তেতিয়া আমি কি দেখিম আমি এটো এবাৰ লক্ষ্য কৰো 200 কৰিলো 200 কৰাৰ লগে লগে আমি দেখিলো 200ত এইখিনিত আপোনাৰ এই জায়গাখিনিৰ পৰা এটো দেখিছো আমি এইখিনি জায়গাৰ পৰা আমি এই জায়গালৈকে আমি বুলিছ দেখিছো মানে এই জায়গাখিনিৰ পৰা সম্পূৰ্ণ আমি এইখিনি জায়গা এই গোটেই মাজৰ জায়গাখিনি এইখিনি গোটেইখিনি বুলিছ আমি দেখিছো হেনেকে আপোনাৰ এসএমএ মানে সিম্পল মুভিং এভাৰেজৰ জৰিয়তে এটা ষ্টক বা ইনডেক্সৰ আমি ট্ৰেন্ডটো ডিসাইড কৰিব পাৰো এতিয়া আমি নেক্সট কন্ডিশনটো চাম কেনেকে আমি এটা সিম্পল মুভিং এভাৰেজক আমি ট্ৰেন্ডৰ লগত আমি সাপোৰ্ট আৰু ৰেজিস্ট্যান্স হিচাপে আমি ইউজ কৰিব পাৰো আমি তাক চাম এতিয়া ধৰি লওক আপোনাৰ এইখিনি যদি আমি চাওঁ যিকোনো এটা ষ্টক হওক বা ইনডেক্স হওক ইয়াত যদি চাওঁ আমি এইখিনি যদি চাওঁ বলে আমি 200 নহয় 20 ললো 20 ললে কি হ'ব তেতিয়া দেখিছে আপোনালোকৰ লগে লগে ইএমএ ডাল চেঞ্জ হৈ গ'ল যেতিয়া ইএমএ চেঞ্জ হৈ গৈছে তেতিয়া আমি এই জায়গাখিনিতে যদি চাওঁ আপোনালোকে এটো যিকোনো জায়গাতে চাব পাৰিব মই বস্তু বৰ্তমান অতৰাই দিছো যিকোনো জায়গাতে চাব পাৰিব এতিয়া মই ধৰি লওক আপোনাৰ এই জায়গাখিনিত আপোনালোকক মই দেখাইছো চাৰ্টখন মই জুম কৰি দিওঁ জুম কৰাৰ লগে লগে ইয়াত আপোনালোকে এডাল মুভিং এভাৰেজত দুটা বস্তু দেখিব কি দেখিব একদম তলৰ পৰা চাওঁ ই আহিলে জায়গাটো চেঞ্জ কৰিলে জায়গাটো চেঞ্জ কৰি পিনে আপোনালোকে ইয়াত দেখিছে সাপোৰ্ট লৈ পিনে হি বাউন্স বেক কৰি হি ওপৰলৈ গ'ল তাৰপিছত আৰু ক'ত সাপোৰ্ট লৈছে ইয়াত দেখিছে আপোনাৰ এইখিনিত আকৌ সাপোৰ্ট লৈছে দেখিছেনে তাৰপিছত হি তললৈ অকমান আহিলে আহি পিনে হি আকৌ এই পজিচনটোত আকৌ সাপোৰ্ট লৈছে ইয়াতো সাপোৰ্ট ললে সাপোৰ্ট লোৱা দেখিছে তাৰপিছত আপুনি আৰু ক'ত সাপোৰ্ট ললে আমি চাম এতিয়া এই পজিচনটোত আপোনালোকে দেখিছে এইখিনি সাপোৰ্ট লৈছে
দেখিছে তাৰপিছত আৰু ক'ত লৈছে এইখিনিত সাপোৰ্ট লৈছে দেখিছে এতিয়া আমি কি বুজিম এই সিনাৰিটোৰ পৰা আমি এটা বস্তু বুজি পাম যেতিয়া এটা মুভিং এভাৰেজৰ ওপৰেদি প্ৰাইচটো গৈ থাকে আৰু যেতিয়া সেই মুভিং এভাৰেজডালক টাচ কৰি পিনে সদায় প্ৰাইচটো ওপৰলৈ যায় সেইটো এটা সাপোৰ্ট লয় সাপোৰ্ট ললে হি ওপৰলৈ যায় আৰু যদি কিবা কাৰণত সাপোৰ্টটো ব্ৰেক কৰে তেতিয়া কি হ'ব তেতিয়া হেতু বেলেগ এটা কন্ডিশন হ'ব সেই বেলেগ কন্ডিশনটো কি অকমান পাছত মই দেখাম ইয়াত দেখিছো ব্ৰেক ইয়াত সাপোৰ্টটো ব্ৰেক কৰিলে সাপোৰ্টটো ব্ৰেক কৰি পিনে হি তললৈ গৈছিল কিন্তু তললৈ আহি পিনে হি আকৌ ওপৰলৈ গ'ল ওপৰলৈ যোৱাৰ পিছত হি আকৌ ট্ৰেন্ডটো যেতিয়া কন্টিনিউ হ'ল হি আকৌ এইবোৰ জায়গাত সাপোৰ্ট লৈছে ইয়াত সাপোৰ্ট লৈছে আৰু এনেকৈ সাপোৰ্ট লৈ ওপৰলৈ গুচি গৈছে আপুনি যেতিয়া আপ ট্ৰেন্ডত চাব আপ ট্ৰেন্ডত যেতিয়া আপুনি চাব সব জায়গাতে আপুনি দেখিব এইখিনিত সাপোৰ্ট লৈছে ইয়াত সাপোৰ্ট লৈছে ইয়াতো সাপোৰ্ট লৈছে তাৰপিছত আপোনাৰ আৰু আগলৈও যদি চাই এইবোৰ জায়গাত আপুনি দেখিব ইয়াত সাপোৰ্ট লৈছে ইয়াত সাপোৰ্ট লৈ তললৈ আহিছে তাৰপিছত আপোনাৰ এইবোৰ জায়গাত দেখিব ইয়াত সাপোৰ্ট লৈছে ইয়াত সাপোৰ্ট লৈছে ইয়াত সাপোৰ্ট লৈছে এইবোৰ জায়গাত সব সাপোৰ্ট দেখিব দেখিছে আপোনালোকে লক্ষ্য কৰিব পাৰিছে এতিয়া আপোনাৰ এই মুভিং এভাৰেজ যেতিয়া ওপৰলৈ গৈ থাকে আপ ট্ৰেন্ডত থাকে তেতিয়া সদায় মুভিং এভাৰেজত প্ৰাইচটো সাপোৰ্ট লয় কিন্তু সাপোৰ্ট যেতিয়া লয় কোনটো কন্ডিশনত লয় কেনেকুৱা ধৰণে লয় সেইবোৰ আমি নিজে আইডেন্টিফাই কৰিব পাৰিব লাগিব এতিয়া ধৰি লওক আপোনাৰ এইটো যদি প্ৰাইচটো যদি চাই প্ৰাইচটো আপোনালোকে 20 মুভিং এভাৰেজত সাপোৰ্ট লৈছে কিন্তু আমি যদি 50 মুভিং এভাৰেজত যদি চাওঁ তেতিয়া হলে কি লৈছে আমি এটা চাওঁ সাপোৰ্ট লৈছে নাই এতিয়া আমি যদি 50 মুভিং এভাৰেজত যদি চাওঁ তেতিয়া হলে এইবোৰ জায়গাত সাপোৰ্ট লোৱা নাই অকল এইখিনিত লৈছে এইখিনিত মই আপোনালোকক দেখাই দিছো এতিয়া ধৰি লওক অকল যদি 50 মুভিং এভাৰেজত আমি যদি চাওঁ তেতিয়া হলে এইখিনিত সাপোৰ্ট লৈছে তাৰপিছত আপোনাৰ ইয়াত এটা সাপোৰ্ট লৈছে আৰু আপোনাৰ এইখিনিত সাপোৰ্ট লৈছে এইখিনি সাপোৰ্ট লৈ পিনে হি তললৈ আহিছিলে ব্ৰেক কৰিছিলে কিন্তু হি ব্ৰেক কৰি পিনে সাস্টেইন নকৰিলে আকৌ ই সাপোৰ্ট লৈ পিনে হি ওপৰলৈ গুচি গ'ল এই বস্তুটো দেখিছে এতিয়া 50 মুভিং এভাৰেজ কিন্তু আপুনি যদি 200 মুভিং এভাৰেজত চাই তেতিয়া হলে 200 মুভিং এভাৰেজত আৰু এটা বস্তু দেখিব তাত সেই সাপোৰ্টটো আৰু কম জায়গাত লৈছে ই মানে লং টাৰ্মত হি আৰু বেছি ওপৰলৈ হি গৈছে এটো দেখিছেনে হি এখিনিত মানে কতো সাপোৰ্ট লোৱা নাই এটো মানে যদি ট্ৰেন্ডটো বহুত বেছি দীঘলীয়া হয় বা বহুত বেছি যদি ডাঙৰ হয় তেতিয়া হলে হি ওপৰলৈ সাপোৰ্ট লৈ গৈ থাকিব এতিয়া সাপোৰ্টটো যেনেকৈ লয় ঠিক এনেকৈ হি ৰেজিস্ট্যান্সও হ'ব পাৰে যদি হি ষ্টকটো যদি তললৈ যদি আহে এতিয়া আমি বেলেগ এটা কন্ডিশনত চাম ধৰি লওক আকৌ 20 পৰা দেখালো 20 দেখাইছো আপোনালোকক তেতিয়া বুজি পাব বস্তুবোৰ কন্ডিশনবোৰ বুজি পাব ইয়াত দেখিছে আপোনালোকে লক্ষ্য কৰিব পাৰিছে যেতিয়া হি তলৰ পৰা হি ওপৰৰ পৰা যেতিয়া আকৌ তললৈ মুভ কৰিলে সাপোৰ্ট এখিনিত সাপোৰ্টটো ব্ৰেক কৰিলে ব্ৰেক কৰাৰ পাছত এখিনিত দেখিব ইয়াত আপোনালোকৰ ৰেজিস্ট্যান্স লৈছে ইয়াত ৰেজিস্ট্যান্স লৈছে দেখিছে নেক্সট আপোনালোকে যদি আৰু যদি চাই ইয়াত আকৌ ৰেজিস্ট্যান্স লৈছে ইয়াত আকৌ ৰেজিস্ট্যান্স লৈছে এনেকৈ আপোনালোকে ইয়াতো যদি চাই ইয়াত আপোনালোকৰ ৰেজিস্ট্যান্স ল'ব বিভিন্ন ধৰণৰ আপোনালোকে নিজৰ ব্ৰোকাৰৰ চাৰ্টবোৰ উলিয়াই পিনে আপোনালোকে চাব তেতিয়া আপোনালোকে বস্তুবোৰ ড্ৰ কৰিব তেতিয়া বুজি পাব এবাৰ ড্ৰ কৰিলে নিজে গম পাব আৰু কিবা সুধিবলগীয়া থাকিলে মোক সুধিব পাৰিব আপোনালোকে ইয়াত দেখিছে ৰেজিস্ট্যান্স লৈছে আৰু ইয়াতো যদি চাই ইয়াতো ৰেজিস্ট্যান্স লৈছে তো ৰেজিস্ট্যান্সখন শটৰ নিচিনাকৈ কাম কৰে যেনে শটটো ওপৰত আপুনি যদি বল এটা দলিয়াই দিয়ে এই বলটো দলিয়াই দিয়াৰ লগে লগে সেই শটখনত লাগি হি বহুত জোৰেৰে তললৈ পৰিব ইয়াতো হেনেকে হি ৰেজিস্ট্যান্সৰ নিচিনাকৈ কাম কৰিব যদি ষ্টকটো যদি তললৈ গৈ থাকে এনেকৈ যদি তললৈ গৈ থাকিব তেতিয়া হি ৰেজিস্ট্যান্সৰ নিচিনাকৈ কাম কৰিব SMA ডাল আৰু যদি ওপৰ পিনে গৈ থাকে এটো এতিয়া ধৰি লওক এতিয়া আপ ট্ৰেন্ড আছে এতিয়া ধৰি লওক এটো আপ ট্ৰেন্ডত আছে যেহেতু এটো আপ ট্ৰেন্ডত আছে গতিকে এই আপ ট্ৰেন্ডত থকাৰ কাৰণে লিখি দিছো আপ ট্ৰেন্ড এটো আপ ট্ৰেন্ডত থকাৰ কাৰণে ই সাপোৰ্ট হিচাপে কাম কৰিব দেখিছে ইয়াত আৰু এটা দেখিছে আপোনালোকে এইখিনিত এটো কন্ডিশনত দেখিছে এটো ইয়াত হি ৰেজিস্ট্যান্স হিচাপে কাম কৰিছে এতিয়া
নেক্সট কনসেপ্ট আমি চাম নেক্সট কনসেপ্ট কি চাম ইয়াত আমি ধৰি লওক কেনেকৈ গম পাম সি তললৈ গৈছে নে ওপৰলৈ গৈছে বা ইয়াত এটা আপোনাৰ বা আমি বুলিছৰ পৰা যে বিয়াৰিছ হ'ল সেইটো কেনেকৈ গম পাম তাৰো এটা কনসেপ্ট আছে এতিয়া ধৰি লওক মই 9 যিডাল EMA আছে সেইডাল আমি অন কৰি দিলোঁ দেখিছে ওপৰত যিডাল আছে দুডাল আছে ইয়াত কালাৰটো অকণমান চেঞ্জ কৰিব লাগিব তেতিয়া আপোনালোকে বুজি পাব ইয়াত ক্ৰছ অভাৰ বুলি এটা কনসেপ্ট এটা আছে ক্ৰছ অভাৰটো কি হয় আপোনাৰ এতিয়া এডাল 9ৰ আমি ষ্টাইলটোত গৈ পিনে অকণমান কালাৰটো চেঞ্জ কৰি দিওঁ এডাল আমি ৰেড কৰি দিলোঁ এডাল 9ডাল ৰেড কৰিলোঁ আৰু আপোনাৰ এইডাল ব্লু আছে ঠিকে আছে যদি অকণমান ডাঙৰ কৰিবলগীয়া হয় ডাঙৰ কৰি দিওঁ এতিয়া 9 SMA আৰু এডাল হ'ল 20 SMA 20ডাল আমি চালোঁ এইটো দেখিছে এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যেতিয়া ইয়াত দেখিছে আপোনাৰ যেতিয়া তললৈ আহিছে তললৈ অহাৰ লগে লগে 9ৰ যিডাল SMA সেইডাল 20 SMA ক্ৰছ কৰিলে তললৈ অহাৰ পাছত সি প্ৰাইজো তললৈ ল'ব লাগে গুচি আহিলে এইখিনিত চব ডাউন ট্ৰেণ্ড হ'ব ধৰিব পাৰিছে আপোনালোকে এইখিনিত কিন্তু আকৌ ক্ৰছ অভাৰ দেখিছে ইয়াত আপোনালোকে লক্ষ্য কৰিব ইয়াত ক্ৰছ অভাৰ এইখিনিত ধৰি লওক ক্ৰছ অভাৰ হ'ল ক্ৰছ অভাৰ হোৱাৰ লগে লগে সি কি হ'ল বিয়াৰিছৰ পৰা বুলিছ হৈ গ'ল কিন্তু এইখিনিত প্ৰাইচটো ছাষ্টেইন নকৰিলে এতিয়া ধৰি লওক ছাষ্টেইন নকৰিলে কি কাৰণে এইখিনিত ছাষ্টেইন নকৰিলে সি তললৈ গুচি অহাৰ পাছত এইখিনিত আৰু এটা সি ক্ৰছ অভাৰ দিছিলে কিন্তু সেইটো ছাষ্টেইন নকৰিলে সি গুচি আহিলে তললৈ এতিয়া আমি ইয়াত লিখি দিছোঁ price did not sustain এটা প্ৰাইচটো ছাষ্টেইন নকৰাৰ কাৰণে সি তললৈ গুচি গ'ল সি আকৌ এগেইন ডাউন ট্ৰেণ্ডটো কণ্টিনিউ কৰাৰ লগত আমি নেক্সট কি দেখিম আমি এইখিনিত দেখিম যে এইখিনিত আৰু এবাৰ সি এটা ক্ৰছ অভাৰ দিলে এগেইন বুলিছ ক্ৰছ অভাৰ এতিয়া বুলিছ ক্ৰছ অভাৰটো দিয়াৰ লগে লগে সি লাহে লাহে দেখিছে আপোনাৰ প্ৰাইচটো ওপৰলৈ গৈছে ইয়াত সি অকণমান এটা ক্ৰছ অভাৰ দিছিলে কিন্তু প্ৰাইচটো ডাউন ট্ৰেণ্ডত সি ছাষ্টেইন নহ'ল আৰু এইখিনিতো জিগজাগকৈ সি আল্টিমেটলি ফাইনেলি ইয়াতো ছাপোৰ্ট লৈ পিনে সি ওপৰলৈ গুচি গ'ল কিন্তু এইখিনিত যদি দেখিছে আপোনাৰ এইখিনিত এটা স্মল ক্ৰছ অভাৰ হৈছিলেও যদি সি ছাষ্টেইন নকৰিলে কিন্তু সি আকৌ ওপৰলৈ গুচি গ'ল ফাইনেল ক্ৰছ অভাৰ আপোনাৰ এইখিনিত হৈছে এইখিনিত দেখিছে এতিয়া আপোনালোকৰ এইখিনিত এটা ফাইনেল ক্ৰছ অভাৰ এইখিনিত আছে কিন্তু জিগজাগকৈ সি ওপৰলৈ গৈছিলে প্ৰাইচটো ছাষ্টেইন কৰিব নোৱাৰি সি তললৈ গুচি আহি পিনে এইটো আকৌ ডাউন ট্ৰেণ্ডত অহাৰ পিছত সি আপুনি আকৌ এইখিনিত দেখিছে এইখিনিত এটা বহুত ডাঙৰ ট্ৰেণ্ড দিছে দেখিছে এইখিনিত এটা সি ক্ৰছ অভাৰ দিলে এগেইন বুলিছ ক্ৰছ অভাৰ এতিয়া আপুনি এইখিনি দেখিছে এইখিনিৰ পৰা সি ওপৰলৈ আকৌ গুচি গ'ল ফাইনেল ক্ৰছ অভাৰ কিমানত দিছে ফাইনেল ক্ৰছ অভাৰ আপোনাৰ এইখিনিত দিছে এইটো দিলে এইটো বিয়াৰিছ ক্ৰছ অভাৰ কিন্তু এইখিনিৰ পৰা আপুনি যদি ইয়াত প্ৰাইচ মুভমেণ্টটো চাই আপুনি কিমান পাৰ্চেণ্ট হ'ল আপুনি এইখিনিৰ পৰা যদি চাই এইখিনিৰ পৰা
প্ৰাইচ আপোনাৰ এইখিনি লাগি কিমান পাৰ্চেণ্ট দিছে ইয়াত দেখিছে আপোনাৰ টোটেল 27% হেনেকে আপোনাৰ এটা ক্ৰছওভাৰ হলেও হি ট্ৰেন্ড চেঞ্জ হ'ব পাৰে আৰু ট্ৰেন্ড চেঞ্জ হৈ পিনে হি বুলিছৰ পৰা বিয়াৰিছ হ'ব পাৰে বা বিয়াৰিছৰ পৰা বুলিছ হ'ব পাৰে আৰু হেনেকেও এটা ট্ৰেন্ডৰ জৰিয়তে আমি এটা ভাল ট্ৰেড আমি পাবলৈ ইয়াত সক্ষম হ'ব পাৰো কিন্তু এতিয়া আপোনালোকে ভাবিব পাৰে ইয়াত যদি 27% আপোনালোকৰ গেইন কৰিছে কিন্তু আপোনালোকে যদি এখিনিত যদি চাই এটা ডাউন ট্ৰেন্ড এখিনিত যদি আপুনি চাই ডাউন ট্ৰেন্ড কিমান গৈছে -4.99 মানে মোটামুটি 5% গৈছে এতিয়া আপোনালোকে যদি বেলেগ এটা কন্ডিশনত যদি চাই এখিনিত কিমান লছ দিলে এখিনিত যদি আপুনি চাই আপোনাৰ এটো 2% এটা লছ দিছে এতিয়া আৰু এখিনিত যদি চাই আপোনাৰ এখিনিত কিমান লছত গৈছে 6% লছত গৈছে কিন্তু এনেকে যদি আপোনালোকে চাই তেতিয়া হলে আপোনালোকে হয়তো মনত এটা বস্তু এটা ভাব এটা আহিব পাৰে যে এদিন 25 বা 27% দিলে তাতে কি হ'ল কিন্তু বাকি কি দিনটো 5% লছ 6% লছ 2% লছ এনেকে গুটেই আপোনাৰ সবতে আপোনাৰ লছ হ'ব লাভো হ'ব আপোনালোকে হয়তো এনেকে ভাবিব পাৰে কিন্তু ইয়াত এটা বস্তু খুব ইম্পৰ্টেন্টলি আমি চাব লাগিব যে আপুনি কোনো এটা ট্ৰেড অকল ষ্টেণ্ড এলোন কে মানে অকল এই সিম্পল মুভিং এভাৰেজৰ ওপৰত ডিপেন্ড কৰি পিনে আপুনি লব নোৱাৰে এটা সিম্পল মুভিং এভাৰেজৰ লগত বহুত বেছি বস্তু আমি সন্নিবিষ্ট কৰিব লাগিব সেইবোৰ হল ধৰি লওক আপোনালোকৰ এতিয়া মাৰ্কেটৰ ষ্ট্ৰাকচাৰ থাকে এতিয়া মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো মানে বুলিশ নে বিয়াৰিশ ষ্ট্ৰাকচাৰ মানে কি ই এটা হায়াৰ হাই বনাই গৈ আছে নে লোৱাৰ লো বনাইছে এতিয়া আপোনালোকে যদি মই এইখিনিতে আপোনালোকে যদি দেখাও এতিয়া ধৰি লওক আগতে মই আপোনালোকক দেখাইছো এইটো বস্তু যদি আপোনালোকে যদি ইয়াত যদি লক্ষ্য কৰে ই ওপৰলৈ গ'ল এইখিনিত এটা হাই বনালে লো বনালে আকৌ হাই বনালে এতিয়া যেতিয়া হাই লো বনাই গৈ থাকিব হাই বনাইছে লো বনাইছে আকৌ হাই বনাইছে লো বনাইছে হাই বনাইছে লো বনাইছে এতিয়া এটা বস্তু আপোনালোকে চাব ইয়াত এটা বস্তু ধুনীয়াকৈ আপোনালোকে চাব পাৰিব যেতিয়া ই ওপৰলৈ গৈ আছে এটা আহাৰ পাছত এটা হাই ওপৰলৈ বনাই গৈ আছে আৰু এটাৰ পাছত এটা লো ইয়াতো ওপৰলৈ বনাই গৈ আছে দেখিছেনে মই এইকেইটা অকমান হাইড কৰি দিওঁ তেতিয়া আপোনালোকে দেখিব ভালকে মই এইবোৰ বস্তু আপোনালোকক আগতো দেখাইছো এটো ধৰি লওক এটো এটা চেনেল বনাইছে প্ৰাইচটো সেই চেনেলৰ মাজতে হি মুভ কৰি আছে এতিয়া চেনেলৰ মাজত মুভ কৰি থকাৰ পাছত ই আপোনালোকে এটা বস্তু দেখিছে যে হি হাইটো এটাৰ পাছত এটা হাই বনাই গৈ আছে আৰু হাইটো ওপৰলৈ বনাই গৈ আছে আৰু লোটো যেটো এটো লো বনালে হেতু লোটো এটাৰ পাছত এটা লো ওপৰলৈ বনাই গৈ আছে ঠিক সেইদৰে আপোনালোকে যদি ইয়াত যদি চাই ইয়াত দেখিব আপোনালোকে লো এটাৰ পাছত এটা বনাই গৈ আছে যেটো তললৈ মুভ কৰি গৈ আছে আৰু এটাৰ পাছত এটা হাইও আপোনাৰ তললৈ মুভ কৰি গৈছে মানে এটো হাই বনালে কিন্তু তাৰ পাছত আপোনাৰ লো বনালে নেক্সট হাইটো আগৰ হাইটকে কম গতিকে এটো লোৱাৰ হাই ঠিক আছে এতিয়া এই ওপৰ চেনেলডালক ইয়াত যদি আপোনাৰ এটো কিখিনিত যদি চাই লোৱাৰ হাই ই বনাই গৈ আছে কিন্তু এখিনিত যদি আপুনি চাই তেতিয়া হলে ই কি বনাইছে লোৱাৰ লো বনাই গৈ আছে এতিয়া লোৱাৰ লো বনাই গৈছে এটো হায়াৰ হাই বনাই গৈছে এতিয়া আপুনি এই বস্তুটো যদি আপুনি মুভিং এভাৰেজৰ লগত যদি কম্পেয়াৰ কৰি চাই তেতিয়া আপোনালোকৰ এই ষ্ট্ৰাকচাৰবোৰ গম পাব তেতিয়া ষ্ট্ৰাকচাৰবোৰ গম পালে আপোনালোকে গম পাব কোনটো কন্ডিশনত আমি মুভিং এভাৰেজ ইউজ কৰিব লাগে আৰু কোনটো কন্ডিশনত মুভিং এভাৰেজ ইউজ কৰিব নালাগে যেতিয়া প্ৰাইস একচনে যেতিয়া ওপৰলৈ গৈ থাকিব আৰু হায়াৰ হাই বনাই গৈ থাকিব হেতু অৱস্থাত যদি আমি মুভিং এভাৰেজ ইউজ কৰো তেতিয়া হি এটা আমাক ভাল ষ্ট্ৰাকচাৰ বা ভাল ট্ৰেড এটা দিয়াত আমাক সহায় কৰিব পাৰে আৰু যেতিয়া আমি ট্ৰেডটো লম তাত আৰু এটা বস্তু চাব লাগিব ভলিউম চাব লাগিব এই বস্তুবোৰ আমি পাছত আমি ডিটেইলছ কে শিকিম যেহেতু ভলিউমো এটা ইম্পৰ্টেন্ট ফেক্টৰ হয় কেনেকৈ ভলিউমে সেই বস্তুটো ডিপেন্ড কৰে এই মানে তাৰ ট্ৰেন্ডটো নিৰ্ধাৰণ কৰে যে হি কিমান ওপৰলৈ যাব সেই বস্তুবোৰ চোৱাটো খুব বেছি দৰকাৰ সেই বস্তুবোৰ চোৱাটো খুব বেছি দৰকাৰ লগতে আমি এটা বস্তু চাব লাগিব ইয়াত যেতিয়া আমাৰ SMA টো এতিয়া সিম্পল মুভিং এভাৰেজটো আমাৰ লিডিং ইন্ডিকেটৰ নহয় ই এটা লেগিং ইন্ডিকেটৰ বুলি কেলে কৈছো এতিয়া এটা ট্ৰেন্ড যেতিয়া এস্টাবলিশ হৈ যাব হি আগতে হি সিগনেলটো নিদিয়ে হি সিগনেলটো সদায় পাছত দিয়ে কিন্তু কনফাৰ্ম হোৱাৰ পাছত দিয়ে
কনফাৰ্ম হোৱাৰ পিছত দিয়ে মানে সি জেনেৰেলি এটা ট্ৰেণ্ডৰ যদি সিগনেল দিয়ে সি পটককৈ ভুল নেদেখায়, কাৰণ ইয়াত ট্ৰেণ্ডটো এষ্টাব্লিছ হৈ গৈছে, এষ্টাব্লিছ হোৱাৰ পিছত সি ওপৰলৈ গৈছে, কিন্তু এইটো লেগিং ইণ্ডিকেটৰ কাৰণে সেই আপোনাৰ ট্ৰেণ্ডৰ সিগনেলটো আপুনি পটককৈ নাপায়, সি অকণমান লেগ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ চিম্পল মুভিং এভাৰেজৰ কথা শিকিলোঁ, কেনেকৈ চিম্পল মুভিং এভাৰেজ এটা কেলকুলেশ্যন কৰা হয় আৰু সেইটো কেনেকুৱা ধৰণৰ মাৰ্কেটৰ কণ্ডিশ্যনৰ ওপৰত বেছ কৰি পিনে সেই মুভিং এভাৰেজবোৰ আমি ইউজ কৰিব লাগে, কেনেকৈ সেই মুভিং এভাৰেজৰ জৰিয়তে আমি ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ আমি ফাইণ্ড আউট কৰিব পাৰোঁ এখন চাৰ্টত, আৰু কেনেকুৱা ধৰণৰ যেনেকৈ 20 মুভিং এভাৰেজ বা 50 মুভিং এভাৰেজ, 100 মুভিং এভাৰেজ আৰু 200 মুভিং এভাৰেজ কেনেকৈ ধৰণে ইউজ কৰিব লাগে, বা তাৰ ওপৰত বেছ কৰি পিনে আমি কেনেকৈ মাৰ্কেটৰ ষ্ট্ৰাকচাৰৰ লগত লগ কৰি পিনে আমি কেনেকৈ এটা ভাল ট্ৰেড ফাইণ্ড আউট কৰিব পাৰোঁ তাৰ বিষয়ে আমি আজি শিকিলোঁ। গতিকে যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত, আৰু যাতে তেখেতলোকে ভিডিঅ'বোৰ চাই পিনে আৰম্ভণিৰ পৰা ষ্টক মাৰ্কেটৰ বিষয়ে শিকিব পাৰে, তাৰ কাৰণে এনেকৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰাটো খুব দৰকাৰ। গতিকে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু মই কোনো ধৰণৰ সেবি ৰেজিষ্টাৰ্ড ৰিচাৰ্চ এডভাইজাৰ নহয়, গতিকে আপোনালোকে মোৰ কথাৰ ওপৰত বেছ কৰি কোনো ধৰণৰ ফাইনেন্সিয়েল ডিচিশ্যন নল'ব, আৰু যদি ট্ৰেডিং এণ্ড ইনভেষ্টমেণ্ট ৰিলেটেড যদি কিবা ডিচিশ্যন ল'বলৈ আছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নিজৰ ফাইনেন্সিয়েল এডভাইজাৰৰ লগত কনচাল্ট কৰি পিনে আপোনালোকে সেনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ ল'ব পাৰে। ধন্যবাদ।